ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিদিনাই আপোনাৰ ৰিপৰ্টাৰৰ সন্মুখত এটাকে চাওঁ আৰু মোৰ মনলৈকে কেইবাটাও প্ৰশ্নৰ উদয় হয়। কিছুমান প্ৰশ্ন সুধিবলৈ মন যায় আপোনাক, কিন্তু ভয় লাগে। তাৰ পিছতো উপায় নাই, সুধিবই লাগিব। যোৱাকালি বাক্সা কাৰাগাৰৰ সন্মুখত যিটো ঘটনা ঘটিছে সেইটো সঁচাকৈয়ে নিন্দনীয় হয়, সেইটো মানি লৈছোঁ। সেইটোক লৈ আপুনি যিটো ভাইট দিছে, ভাইটত আপুনি 9জন দোষীৰ নাম পৰাই কৈ দিল, কিন্তু মই মুখস্থ কৰা নাই, লিখি ৰাখিছোঁ, মই ক'ব পাৰিম আৰু ক'ম। যোৱাকালি হৈ যোৱা ঘটনা এটাৰ ভিডিঅ' চাই আপুনি হাজাৰ হাজাৰ মানুহৰ মাজৰ পৰা 9জন দোষীক আপুনি চিনাক্ত কৰিব পাৰিল। বঢ়িয়া, ভাল, ধন্যবাদ দিছোঁ তাৰ কাৰণে। কিন্তু আজিৰ পৰা 28 দিন আগত আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গক মাৰি পেলোৱা হ'ল, লৈকে ধৰিব পৰা নাই তাক মাৰা হৈছিল না মাৰা হোৱা নাই, কোনে মাৰিছিল কোনে মাৰা নাই, সেইটোৰ বিষয়ে আমি শুনিব খুজি আছোঁ আপোনাৰ মুখৰ পৰা। সেইটোৰ বিষয়েহে আপোনাৰ এইটো বাইটত আপোনাৰ আগৰ এটা বাইট মানে কাটি গ'ল, গম পাইছে না নাই? যিটো বাইটত আপুনি মমতাজক লৈ আহিছিল, কিছুমান মানুহক জুবিনৰ অনুৰাগী ভুল অনুৰাগী বুলি দেখুৱাইছিল, কিন্তু আজিৰ কথাখিনিত ভিডিঅ'ত জেলৰ সন্মুখত মানে আন্দোলন কৰিছিল, তাৰে 9জন আছামীৰ 8জনেই মুছলিম বুলি পৰিচিত হৈছে। তো এইখিনিৰ পৰা মই যেনিবা বুজি পোৱা যে নহয়, মুছলিমবিলাকে সঁচাকৈ অন্তৰৰ পৰা মনৰ পৰা ভাল পায়, নহ'লে কোনেও গুলি খাই মৰিবৰ কাৰণে তেনেকৈ আন্দোলন কৰিব নাযায়। সেইবুলি মই ছাপোৰ্ট নকৰোঁ, এইটো কামত মই একেবাৰেই ছাপোৰ্ট নকৰোঁ। আইন ব্যৱস্থা আছে, আইন ব্যৱস্থাই যি কৰে সেইটোৱে ঠিক আছে। আপুনি বিভিন্ন ধৰণৰ কথা কয়, যেনেকা কোনোবা এজনে কৈছে সেইটো কাৰাগাৰত মানে অৰ্থাৎ বাক্সা কাৰাগাৰত মানে VIP থাকা খোৱা লোৱাৰ কাৰণে VIP ব্যৱস্থা আছে, সেইটো আপুনি ৰিপৰ্টাৰৰ সন্মুখত আহি কৈ আছে নহয় তাত বিচনাই নাই। কোনোবাই কৈছে যে সিদ্ধাৰ্থৰ শিখৰক ক'ল্ড ড্ৰিংকছ খুৱাবলৈ লৈ গৈছিল, সেইটো আপুনি নিউজ ৰিপৰ্টাৰৰ সন্মুখত আহি কৈ আছে নহয় সেইটো সিহঁতৰ কাৰণে নহয়, সেইটো পুলিচে খাবৰ কাৰণে লৈ গৈছিল। এইবিলাক কথাৰ পৰা মোৰ মনলৈ কিছু সন্দেহ আহে। আপুনি এই সৰু সুৰা কথাবিলাক কাটিবলৈ ৰিপৰ্টাৰৰ সন্মুখত আহি কাটি দিয়ে। কিছুমান কথা আপুনি কয় যে গান্ধীজীক হত্যা কৰিছিল নাথুৰাম গডছে, তেওঁকো 2 বছৰ পিছত ফাঁচি দিয়া হৈছিল। এইবিলাক কথা দি আপুনি আমাক কি বুজাব খুজি আছে? তাৰ মানে কি, গান্ধীজী ইমান ডাঙৰ মানুহ আছিল, তাৰ হত্যাকাৰীক 2 বছৰ পিছত ফাঁচি দি মাৰা হৈছিল, জুবিন দা একেবাৰে সৰু মানুহ, তো তাৰ হত্যাকাৰীকতো আৰু বেছি দিন লাগিব, এইটো বুজাব খুজি আছে নেকি? আচলতে এইবিলাক কথা দি অসমৰ জনসাধাৰণক আপুনি কি বুজাব খোজে? এজন ডক্টৰে নিজৰ পেচা জীৱিকা, হয়তো সেই চাকৰিটোৰে সিহঁতৰ পৰিয়াল চলিছিল, তেওঁ সেই চাকৰিটো ৰিজাইন দিছে আৰু 5টামান আপোনাক প্ৰশ্ন কৰিছে, অসম চৰকাৰক 5টা প্ৰশ্ন কৰিছে। আপুনিতো মই দেখা নাপাওঁ যে সেইবিলাক প্ৰশ্নৰ উত্তৰ দি আছে। কেতিয়াবা কোনোবাই কল যে এইটো হ'ব, আপুনি লগে লগে আহি যায় যে এইটো নহয় সেইটো হয়। তাতে বাক্সা জেলৰ সন্মুখত 3-4জনক গুলিয়াই যে মানে গুলিয়াল, বুকু দি ইফাল দি গুলি কৰি সিফাল দি ওলাই দিল, আপুনি সেইটো নিজৰ বাইটত কি কৈ আছে যে অলপ চলপ দুখ পাইছিল, সেইটো ঠিক হৈ যাব। আপোনাৰ কথাবিলাক আপুনি নিজে ভিডিঅ'টো আকৌ এবাৰ ৰিপিট কৰি চাবচোন। আচলতে অসমৰ ৰাইজে কি শুনিব খুজি আছে আৰু আপুনি কি শুনাই আছে? মানুহে কি বিচাৰি আছে কওকচোন? আজি এই 27-28 দিনৰ পৰা গোটেই অসমবাসীয়ে কি শুনিব খুজি আছে? শুনিব খুজি আছে আমাৰ জুবিনদাৰ কি হৈছিল, কেনেকৈ ঢুকাইছিল, কেনেকৈ মৰিছিল, এই কথাটোৱে না। আপুনি কোনো এটা বাইটত এইটোৰ বিষয়ে কিবা কৈছে নেকি? খালি আপুনি অমুকক দোষাৰোপ কৰে, তমুকক দোষাৰোপ কৰে। দোষাৰোপ কিয় কৰে? যে অমুকে ৰাজনীতি কৰি আছে, অমুকে সেইটো কৰি আছে, অমুকে আন্দোলন লগাব খুজি আছে, সেইবিলাক আপোনাক সোধা নাই না। আপোনাৰ SITয়ে 15 দিন জেৰা কৰি কিবা নহয় কিবাটো ধৰা পৰিছে না, সেইটোহে আমি শুনিব খুজি আছোঁ। অসমবাসীয়ে সেইটো জানিব খুজি আছে যে কি হৈছিল আচলতে জুবিনদাৰ লগত কি হৈছিল সেইটোহে শুনিব খুজি আছে। সেইটো বাদ দি কোনে কি কৰিল, কোনে ৰাজনীতি কৰি আছে, কোনে জুবিনদাক ভাল পাইছিল, কোনে ভাল নাপাইছিল, মহাত্মা গান্ধীক মাৰাজনক কিমান দিন পিছত ফাঁচি দিয়া হৈছিল, কিমানজনক ৰাজীৱ গান্ধীক মৰাজনক কিমান দিনত ফাঁচি দিয়া হৈছিল, সেইবিলাক কথা যে আমাক শুনাই আছে, আমি সেইবিলাক শুনিব খোজোঁ নেকি? নিশ্চয় নোখোজোঁ। আমি শুনিব খুজি আছোঁ যে জুবিনদাৰ কি হৈছিল, জুবিনদাৰ লগত কি হৈছিল সেইটো আমাক কওক। বিচাৰি আছোঁ যে অসমত যাতে কোনো ধৰণৰ আন্দোলন নহয়, সুস্থ এটা পৰিৱেশ অসমত আকৌ গঢ় লওক আগৰ নিচিনা। আৰু সেইটোৰ কাৰণে কি কৰিব লাগিব আপুনি খুব ভালকৈ জানে। আপুনি সেইটো বিষয়ে নাযায়, কোনে চৰ্বত খাল কোনে নাখাল, কোনটো কাৰাগাৰত ভাল হোৱা ব্যৱস্থা আছে কোনটোত নাই, এইবিলাক আমি শুনিব খোজা নাই। আচলতে জুবিনদাক যদি হত্যা কৰিছিল এইকেইজনে ডাইৰেক্ট গুলিয়াই মাৰি দিয়ক, ৰাইজৰ ওপৰত গুলি চালনা বন্ধ কৰি দিয়ক, আৰু যদি ইমাৰ কোনো দোষ নাই ইমাক এৰি দিয়ক, এই নাটকটো বন্ধ কৰি দিয়ক। অনুৰোধ জনাইছোঁ আপোনাক, এই নাটকটো একেবাৰে বন্ধ কৰি দিয়ক।